হেল্ল' সকলোকে নমস্কাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আজি গধূলি চাহৰ লগত ভাবিলোঁ মালপোৱা বনাই খাওঁ কিন্তু মালপোৱা খাবলৈ চুজি নাই চুজিৰ লগত বনাওঁ বুলি ভাবিলোঁ চুজি নাই ভাবিলোঁ কল চাৰিটা আছে বেয়া হৈ গৈছে সেইটো কাৰণে কলৰ পৰাই মালপোৱা বনাওঁ কল আৰু ময়দাৰ লগত কলকেইটা ওপৰখন কলা কিন্তু ভিতৰখন ধুনীয়া হৈ আছে খাব পৰা হৈ আছে কিন্তু এনেকৈ খাবলৈ বেয়া লাগে সেইটো কাৰণে ইয়াক মালপোৱা বনাই খাওঁ বনাই খায়নে আপোনালোকে কলকেইটা মই ভালদৰে গুচাই ল'লোঁ গুচাই মেলি এটা পাত্ৰত ৰাখি ল'লোঁ ইয়াক মিক্সাৰ জাৰতো পিচি ল'ব পাৰি কিন্তু মই ইয়াক হাতেৰে পিটিকি ল'ম পিটিকি ভালদৰে যাতে এইখিনি গোটা হৈ নাথাকে তেনেদৰে ভালদৰে পিটিকি ল'ম এতিয়া মই গোটেইবোৰ এনেকৈ পিটিকি লওঁ এইখিনি গোটেইখিনি মই ভালদৰে পিটিকি ল'লোঁ গোটা নাই ইয়াত এতিয়া মই মোৰ প্ৰয়োজনৰ মতে দিম ময়দা দি দিছোঁ ইয়াত আপোনালোকে বেছিকৈ বনাবলৈ হ'লে বেছিকৈ দি ল'ব অলপ মই যিমানখিনি বনাম বুলি ভাবিছোঁ সিমানখিনি পৰিমাণৰ ময়দা দি লৈছোঁ অকণমান নিমখ দিছোঁ আধা চামুচৰ জোখৰ বেকিং দিছোঁ নিমখীয়া যদি খাই ভাল পায় নিমখ অকণমান বেছি মই যিহেতু মিঠা বনাম সেইটো কাৰণে মই 2 চামুচ আৰু চেনি যোগ কৰি দিছোঁ নিমখীয়া নবনাওঁ মই মিঠা বনাম আৰু কলকেইটা এনেও মিঠা হয় সেইটো কাৰণে কম পৰিমাণে চেনি দিছোঁ এতিয়া এইখিনি গোটেইখিনি ভালদৰে মিক্স কৰি লওঁ ইয়াত মই এতিয়া যোগ কৰিম অলপকৈ গাখীৰ লৈছোঁ গাখীৰ নিদি পানী দি বনাব পাৰি গাখীৰ আছিলে কাৰণে মই গাখীৰ দিছোঁ ইয়াত কিমানখিনি প্ৰয়োজন হয় সেইকাৰণে একেবাৰে ঢালি নিদিওঁ অলপকৈ ঢালি মিক্স কৰি ল'ম ভালদৰে এইখিনি মিক্স কৰি ল'লোঁ কণীৰ লগত কেক বনালে যেনেকৈ আমি ভালদৰে ফেটি লওঁ এনেকৈ 5 মিনিটমান সময় ভালদৰে ফেটি ল'লোঁ এইখিনি হৈ গ'ল ইমানখিনি একেবাৰে ডাঠো নহয় পনীয়াও নহয় সেইখন পাতি হাই ফ্লেমত একদম তেলখিনি গৰম কৰি ল'লোঁ এতিয়া কমাই ল'লোঁ তেলখিনি গৰম হোৱাৰ পাছত কম কৰি ল'লোঁ কম কৰাৰ পাছত এতিয়া লাহেকৈ এখন চামুচৰ সহায়ত এনেকৈ দি দিম কম গেছত বনাব লাগিব তেতিয়াহে মানে ভিতৰলৈকে সিজিব খাবলৈও খুব টেষ্টি হয় নোখোৱাসকলে এবাৰ বনাই খাব কলবোৰ যিবোৰ বেছিকৈ পকি মৰহি যায় সেইবিলাক পেলাই নিদিব পেলাই দিয়াত বদলি এইদৰে পকৰি বনাই খাব পাৰি পকৰি বনালে মানে পিঁয়াজ জলকীয়া এইবিলাক দি ল'ব লাগে তেতিয়াও খাবলৈ ভাল হয় এইখিনি মই যিহেতু মালপোৱা বনাইছোঁ সেইটো কাৰণে পিঁয়াজ দিয়া নাই ধুনীয়াকৈ ফুলি আহে একদম ডাঙৰকৈ কেইবাটাও দি ল'ব পৰা হ'ল ৰঙা হৈ যোৱাৰ পাছত মই লাহেকৈ উলটাই ল'লোঁ এনেকৈ গোটেইবোৰ লাহে উলটাই ল'লোঁ খুব সোনকালে ফুলি আহে আৰু খাবলৈ খুব কোমল হয় কমকৈ বনাব পাৰি মই একেবাৰে কেইবাটাও দি দিলোঁ ধুনীয়াকৈ ফুলি আহিছে গোটেইবোৰ ধুনীয়া হৈছে দেখিবলৈ এইখিনি গোটেইখিনি হৈ গ'ল এতিয়া মই এইখিনি ওলাই লওঁ আৰু বাকিবোৰো এনেকৈ বনাই লওঁ কলৰ পৰা মালপোৱা ৰেডি হৈ গ'ল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদিহে মোৰ চেনেলৰ নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব তেন্তে বাই বাই